হাংলং 2016 এই সংগঠনটো জন্ম হৈছিল 6 ফেব্ৰুৱাৰীত খেৰণীত ৱেষ্ট কাৰ্বি আংলং হেতুত কয় আমি আজি এই সংবাদ মেলখন আপোনালোকৰ হৈ আয়োজন কৰিব বিচাৰিছোঁ আৰু মোৰ নাম হৈছে মহাজন প্ৰ মই প্ৰেছিডেণ্ট সংগঠনটোৰ আৰম্ভণিৰ পৰা আজিলৈকে আছোঁ আৰু মোৰ ঘৰত আছে চাৰ্চিভানসি তেখেত ভাইচ প্ৰেছিডেণ্ট আৰু জয় সিং ক্ৰু জেনেৰেল ছেক্ৰেটাৰী ভিজিট কৰিছোঁ কোনো ব্ৰাঞ্চ অফিচত তাত মানুহ নাথাকে কোনো এটা মেনেজাৰ ব্ৰাঞ্চ অফিচত নাথাকাটো বেছি মেক্সিমাম নাথাকে কোনোবা থাকে 1-2 জন থাকে ষ্টাফ থাকে কিন্তু তাত থকা কণ্ডিশ্যন নাই যেটো যে মানুহ আমি তাত থাকিব যে পাৰিম সেইটো কণ্ডিশ্যন অফিচাৰবিলাকৰ কাৰণে তাত ব্যৱস্থা তাত কৰা নাই গতিকে আমাৰ কথা সেইটোৱেই যে বছৰেকত যদি দৰমহা খৰচ কৰিছে কোটি কোটি টকা ৰাইজক সাৰ্ভিস দিম বুলি তেনেহলে আজি ডিপাৰ্টমেন্টে ৰাইজক কি সাৰ্ভিস দিলে আমাৰ কোৱেশ্চন হেতুই ৰাইজক কি সাৰ্ভিস দিলে আমাক আপোনালোকে ৰাইজৰ নামত যে চাকৰি কৰিছে ৰাইজৰ নামত যে এই ডেভেলপমেন্টৰ কাম কৰিছে টকা বছৰেকত 7-8 কোটি টকা আপোনালোকে বিভাগত খৰচ কৰে কিহৰ কাৰণে খৰচ কৰিছে গতিকে এইটোত আমাক হিসাব আমাক লাগে ৰাইজক আমাক লাগে গতিকে ৰাইজে বিচাৰ কৰিব এটো কিমান ঠিক হৈছে হোৱা নাই গতিকে আকৌ মই ৰিপিট কৰিছো কম হলো 50 টামান ব্ৰাঞ্চ আছে সেৰিকালচাৰ ডিপাৰ্টমেন্ট সুপাৰিনটেণ্ডেন্ট অফিস বাদ এডিশনাল ডাইৰেক্টৰ অফিস বাদ দি মেনেজাৰ অফিস নাই কলো 50 টামান কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং আছে তাত মাহেকত কম হলো 1.5 লাখ টকা 1,50,000 মান খৰচ কৰে দৰমহা এইটো কৰ্মচাৰী ৰাইজক আমি সেৱা কৰিম বুলি তাত ষ্টাফ নাথাকে থকা কণ্ডিশ্যনো নাই তেনেহলে আপোনালোকে ৰাইজক কি সেৱা কৰিব যদি তাত আপোনালোকেই নাথাকে তাত আপোনালোকে থকা ব্যৱস্থাই নাই তেনেহলে আপোনালোকে তাত কিয় থাকিব থকা যদি ব্যৱস্থা নাই আৰু যদি তাত আমাক সেৱা যদি কৰা নাই তেনেহলে সেৱা কৰিবলৈ যদি কোনো ব্যৱস্থা নাই আপোনালোকে তাত ষ্টাফ থাকি কি লাভ হেতুই আমি ক'ব বিচাৰিছো যে যত বেনিফিট নাই ৰাইজৰ কাৰণে অকল ৰাজনৈতিক লিডাৰ বিলাকে গভৰ্ণমেণ্টে চৰকাৰে যদি নিজৰ মানুহবিলাকক নিজৰ মনোপ্ৰত মানুহবিলাকক অকল চাকৰি দিয়াৰ কাৰণে যদি আপোনালোকে এই বিভাগটো খুলিছে আমাৰ ৰাইজৰ লাভটো কি হলে আকৌ পাছত নধৰিব আপোনালোকে যে এটো দাবী কৰিছে হেতু নহয় আমি এটা অনুমান কৰিছো এটা আমি সাপোজ ইমান ধৰি লৈছো যে 4 জন যদি থাকে এজনৰ দৰমহা যদি 40 লাখ হয় 40,000 হয় এটা অফিসত নাই কলো 2 লাখ খৰচ হয় এজনৰ কৰ্মচাৰী যদি 40,000 দিবলগীয়া হৈ যায় আমি অনুমান কৰিছো 4 জন হলে 1,60,000 মান আহি যায় তেনেহলে 50 টা হলে কিমান হ'ব মাহেকত 50 টা হলে নাই কলেতো মানে 1 লাখ হলেতো কিমান টকা আহি যায় 5 crores কিমান আহি যাব 50 টা হলে একটা অফিসত যদি 1.5 লাখ টকা আহে 1.5 লাখ টকা আহিলে 50 টা অফিস কিমান আহিব 1 লাখ কৰিলেতো 50 লাখ আহিলে 1 লাখ কৰিলেতো 50 লাখ আহিলে এফালে নাই কলো 60 লাখ মান মাহেকত খৰচ কৰা হয় 75 লাখ আমি তো অনুমানিক কৰিছো মাহেকত মেনেজাৰ অফিস এসিস্টেন্ট মেনেজাৰ অফিস এই কিটা সেৰিকালচাৰ বিভাগে চলাবলৈ কাৰণে মাহেকত ৰাইজৰ নামত ৰাইজক সাৰ্ভিস দিম বুলি হিহতে মাহেকত সেৰিকালচাৰে 75 লাখ খৰচ কৰে তা বছৰেকত নাই হলো কিমান আহিব নাই কলো বছৰেকত 10 crores মান আহি যাব বছৰেকত 10 কিবা এটা পইচা আহি যাব বছৰেকত 75 লাখ যদি মাহেকত হয় বছৰেকত আহি যাব তাৰ মাজত সুপাৰিনটেণ্ডেন্ট অফিস আছে তাৰ মাজত এডিশনাল ডাইৰেক্টৰ অফিস আছে তাৰ মানে আমি অনুমান কৰিব পাৰো ইয়াৰলি সেৰিকালচাৰ ডিপাৰ্টমেন্টে দৰমহা কৰ্মচাৰীৰ কাৰণে 15 crores মান দিয়া হয় গোটেই মিলি 15 crores দিয়া হয় আৰু ডেভেলপমেন্টৰ টকা মই ধৰিছো যোৱা 5 বছৰত আমি 40 to 50 crores আমি ধৰিছো গতিকে এই টকাবোৰ হিয়তে কোট কি খৰচ কৰিছে ৰাইজৰ নামত আপোনালোকে চাব নালাগে
ইয়াত থাকি লাভ নাই আপোনালোকে লোকে জনা জায়গা য'ত ভাল তাতে আপোনালোকে মাৰ্চ কৰক সেইকাৰণে গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে সেবাই যে য'ত নিয়াৰেষ্ট আছে নিয়াৰ বাই স্কুল আছে তাত মাৰ্চ কৰা হ'ব সেইটোত গভৰ্ণমেণ্টে অৰ্ডাৰ ওলালে তেনেহ'লে যিটো শিক্ষা হওক যিকোনো হওক ফেইলাৰ ইজ দ্য ফেইলাৰ কি চুৰ কৰাটো মই টিভি চুৰ কৰা আৰু কিবা ৰেডিঅ' চাইকেল মটৰচাইকেল চুৰ কৰা বেলেগ নেকি চুৰটো চুৰেই গতিকে এই ফেইলাৰ ইজ দ্য ফেইলাৰ ছেম গতিকে সেৰিকালচাৰ বিভাগে যিটো কাম আজি কৰি আছে অকল ৰাইজৰ নামত আৰু কন্ট্ৰেক্টৰৰ স্বাৰ্থত নিজৰ কোনোবা চিনাকি বা চাকৰি দিয়া মোৰ নাম হওক বুলি জনপ্ৰিয়তা স্বাৰ্থত এই বিভাগ আমাক দৰকাৰ নাই য'ত য'ত ব্ৰাঞ্চ তাত দৰকাৰ নাই আপোনালোকে বন্ধ কৰি কেইটামান ব্ৰাঞ্চ খোলক আৰু ৰাইজক আমাক ভালকৈ ছাৰ্ভিচ দিয়ক আজি আপোনালোকক এই আপোনালোকৰ চেনেল দি আমি সেইটোৱেই আমি বিচাৰিছোঁ যে আপোনালোকে যদি বোলে কি বিচাৰিছে আমি এইটোৱে বিচাৰিছোঁ যিমান ব্ৰাঞ্চ আছে আপোনালোকে মেক্সিমাম ব্ৰাঞ্চটো বন্ধ কৰক যিটো পইচা আহিছে আপোনালোকে ভাল কাম কৰক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কন্ট্ৰেক্টৰৰ স্বাৰ্থত আপোনালোকে য'তে ত'তে এই বিল্ডিং সৰু সুৰা বিল্ডিং ধৰি লাভ নাই আপোনালোকে ভাল কাম কৰক আমিও যাতে নেকি বেনিফিট পায় ৰাইজে দুখীয়া ৰাইজে বেনিফিট পায় সেইটোৱে আমি ক'ব বিচাৰিছোঁ সেইটো হয় আৰু দ্বিতীয়তে কাৰ্বি আংলঙত অটোনমাস কাউন্সিলে দাবী কৰে আৰু কথাও হয় সবেই জানে কাৰ্বি আংলং ডিস্ট্ৰিক্ট জিলা দুটা কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং দুটাৰ মিলি জিঅ'গ্ৰাফিকেলি 10,000 বেছি স্কুৱেৰ কিলোমিটাৰ্ছ আছে তো ইমান ইয়াত আমাৰ মাটি আছে এগ্ৰিকালচাৰ মাটি আছে হাইলেণ্ড আছে এভৰিথিং সকলো ধৰণৰ মাটি ইয়াত ভূমি পোৱা যায় তো এই ইমান ভূমি পোৱাৰ পাছতো আজিৰ তাৰিখত সেৰিকালচাৰ যিটো মই অলপ আগতে ক'লো খালি চাকৰি দিয়া স্বাৰ্থত কন্ট্ৰেক্টৰ স্বাৰ্থত এই ডিপাৰ্টমেণ্টটো চলাই আছে আৰু আজি সেই ডিপাৰ্টমেণ্টটো আকৌ যাতে নেকি ইম্প্ৰুভ হওক আকৌ ভাল হওক বুলি চিন্তা নকৰি যিকেইটা ভূমি আছে অফিচ আছে এই অফিচবিলাকৰ এনক্ৰচমেণ্ট হৈ আছে এইটো কি কথা তো এই ডিপাৰ্টমেণ্ট থকাটো লাভ আছে নাই তো 10,000 কিলোমিটাৰ আমাৰ যিটো ভূমি জিঅ'গ্ৰাফিকেলি এইটো এৰিয়া ক'ত গ'ল অকল বিভাগৰ এই সেৰিকালচাৰ বা অন্য ডিপাৰ্টমেণ্টত বহুত ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ মাটিহে এনক্ৰচ কৰি আছে পাব্লিক নহয় পাব্লিক কৰবাত কৰিছে কিন্তু গভৰ্ণমেণ্টৰ ওপৰত কৰি আছে তাৰ মাজত ক'ত এনক্ৰচমেণ্ট বুলি ক'লে এই নিয়াৰেষ্ট আপোনাৰ চাওক বিথিফাঙত এতিয়া এনক্ৰচমেণ্ট আধাটো নিলে আধাটো সেৰিকালচাৰৰ মাটি নিলে যোনে যিয়ে নহওক চৰকাৰে হওক তে তাত ইম্প্ৰুভ কৰাব লাগে উল্টাকে তাত কমাইহে দিছে ঠিক তেনেকৈ আপোনাৰ এই দিলাই যিটো সেৰিকালচাৰ অফিচ আছে তাতো আধাতকৈ অকম কম হ'ব কিন্তু আধা নিচিনাটো এনক্ৰচমেণ্ট হৈ গ'ল তাতো নাই গতিকে তাত যিটো গভৰ্ণমেণ্ট নেকি প্ৰটেকশ্যন দিব নোৱাৰে ডিপাৰ্টমেণ্টক আৰু যিটো ডিপাৰ্টমেণ্টে নেকি নিজৰ অফিচত প্ৰটেকশ্যন দিব নোৱাৰে সেইকেইটা অফিচ তাত থকা কোনো যুক্তি নাই সেইকেইটা অফিচ উঠাই দিব লাগে আৰু আপোনালোকে যি কৰিবলগীয়া আছে ভাল কাম কৰি আমাক এইটো বেনিফিটটো আমাক দিয়ক সেইটোৱে কথা সেইকাৰণে কাৰ্বি আংলঙত যিমান বিভাগ আছে সকলো বিভাগকে মই কৈছোঁ যে তাত যিমান এনক্ৰচমেণ্ট হৈছে এইটো ইমিডিয়েট কাৰ্বি আংলং অটোনমাস কাউন্সিলে এইটো ষ্টেপ ল'ব লাগে যে এনক্ৰচমেণ্টটো বন্ধ হ'ব লাগে ডিপাৰ্টমেণ্টৰ মাটি এই এনক্ৰচমেণ্টটো বন্ধ হ'ব লাগে বুলি আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ আৰু সেইটোৱে যে আমি আজি অকল আপোনালোকৰ মিডিয়া থ্ৰু দি আপোনালোকৰ জৰিয়তে দি আমাৰ নিজৰ যিটো জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে অহা নাই বন্ধুসকল ৰাইজসকল আমি এটা দায়িত্ববদ্ধতা আছে আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে আমি যি পাৰোঁ ৰাইজক ছাৰ্ভিচ দি আহিছোঁ আৰু আমি যি আমাৰ জ্ঞান বা আমি যি দেখি আহিছোঁ আপোনালোকক মাজে মাজে জনাই থকা আমাৰ সেইটো দায়িত্ব আছে আৰু আমি জনাই যাম আৰু অকল আজি আমি এই প্ৰেছ মিটটো বহি ইমানতে যে সামৰিছোঁ সেইটোত নহয় আমি ফৰ্মেলিটিজ য'তলৈকে যাব লাগে এই সেৰিকালচাৰ ডিপাৰ্টমেণ্ট আজিৰ তাৰিখত আমি লৈছোঁ এই সেৰিকালচাৰ ডিপাৰ্টমেণ্টটো যাতে নেকি য'ত শুদ্ধ হোৱা নাই তাত বন্ধ হ'ব লাগে আৰু য'ত আপগ্ৰেড কৰিব লাগে আমি সেইটোত যিমান পৰ্যায়ৰ যাব লাগে আমি ৰিটেনলি আমি ওপৰ লেভেললৈকেও আমি যাম আপোনালোকে যদি সেইটোৱে বিচাৰে
তেনেহ'লে ক'ৰবাত এঠাইত মানুহবিলাকক ৰাখি দিলে হ'ল কিবা এটা বিভাগ ৰাখি যাক মনোপুতি হয় আপোনালোকে ইণ্টাৰভিউ কৰা নকৰা আপোনালোকৰ মেটাৰ অথৰিটিয়ে আপোনালোকে চৰকাৰে গতিকে আপোনাৰ চাকৰি দি থাকক ঘৰত ৰাখক কিন্তু আমাৰ নামত আপোনালোকে কিয় তাত ব্ৰাঞ্চ কৰিছে য'ত আমি একটা পইচা আমি লাভ বেনিফিট পোৱা নাই আৰু চেৰিকালচাৰ মানে কি চেৰিকালচাৰ বিশেষকৈ কাৰ্বি আংলঙৰ ট্ৰাইবেল পাহাৰীয়া মানুহৰ কাৰণে এতিয়া নহয় চেৰিকালচাৰ বুলি কাৰ্বি মানুহে নাজানে তেতিয়াৰ পৰা সেই কৰ্মটো কৰি আহিছে আজি পুলুপুক পাহাৰ বিশেষকৈ এই পুলুপুকটো কাৰ্বি মানুহে এই তেতিয়া পূৰ্বপুৰুষৰ পৰা পুহি আহিছে চেৰিকালচাৰ এনেকৈ বুলিও নাজানে গতিকে সেইখিনিত যদি আপোনালোকে বছৰত 7-8 কোটি টকা যিটো আহে সেই টকা যদি আপোনালোকে ভাল ব্যৱহাৰ কৰি অন্তত ৰাইজক ভালকৈ ট্ৰেইনিং দিখিনি যদি বছৰেকত 5টা ফেমিলি যদি আপোনালোকে ওলাই দিব পাৰে যে নিজৰ পৰিয়ালটো পোহপাল চলিবৰ কাৰণে যদি আপোনালোকে সেই ব্যৱস্থা কৰি দিয়ে আজি কাৰ্বি আংলঙত কিমান উন্নতি হোৱাহেঁতেন 1951ৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেতিয়া ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে তেতিয়াৰ পৰা এই ডিপাৰ্টমেণ্টটো আছে আজিৰ তাৰিখত কিমান আমি আগুৱাই গ'লোহেঁতেন গতিকে আমাৰ দাবী সেইটোৱে যিটো অফিচ নেকি আমাৰ কাৰণে একো কামেই নাই ৰাইজৰ কাৰণে কামেই নাই ৰাইজে বেনিফিটে যদি নাপায় দুখীয়া ৰাইজে যদি বেনিফিটে নাপায় লাভৱান নহয় তেনেহ'লে আপোনালোকে এই বিভাগটো তাত ৰাখি লাভ নাই আপোনালোকে উঠাই দিয়ক কাৰণ কিয় উদাহৰণ আছে যোৱা ছেপ্টেম্বৰ মাহত শিক্ষা বিভাগত দেই তাত লিংক আছে কাৰণে মই কৈছোঁ শিক্ষা বিভাগত য'ত নেকি স্কুল LP স্কুল লোৱাৰ প্ৰাইমাৰী স্কুল আছে তাত ষ্টুডেণ্ট নাই তাত টিচাৰ বহুত আছে গতিকে ইয়াত নালাগে দেই যেহেতু ষ্টুডেণ্ট নাই গতিকে আমি মাৰ্চ কৰি ল'ম ঠিক তেনেকুৱা এনেই ৰেকৰ্ড এনেই মই জনামতে বা আমি জনামতে 1760 নে কিবা এটা আছে এই স্কুলটো বন্ধ কৰি দিয়া হৈ গৈছে অসম চৰকাৰে এইটো বন্ধ কৰি দিয়া হৈছে তাৰ মাজত কাৰ্বি আংলঙো আছে তাৰ মাজত আৰু যোৱাবাৰ হাই স্কুলৰ যিটো মেট্ৰিক যিটো ফলাফল এই ফলাফলৰ ৰেজাল্ট বেয়া য'ত 0 এই হাই স্কুল 34 মান হাই স্কুলটো বন্ধ কৰি দিয়া হৈছে কিয় কৰি দিলে তাৰমানে আপোনালোকে টিচাৰ ফেলাৰ নাগৰিক সুৰক্ষা মঞ্চ ছ'চিয়েল অৰ্গেনাইজেশ্যন কাৰ্বি আংলং হৈ আপোনালোকৰ যিটো ইলেক্ট্ৰনিক মিডিয়াই হওক পেপাৰ মিডিয়াই হওক আপোনালোকৰ জৰিয়তে আমি কাৰ্বি আংলংবাসীক আৰু লগতে অসমবাসীকো আমি আমাৰ ফালৰ পৰা যিটো আমি দেখি আহিছোঁ জানি আহিছোঁ সেইবোৰ বিষয়ে আপোনালোকক আমি ক'ব বিচাৰিছোঁ আৰু জনাব বিচাৰিছোঁ এতিয়া বন্ধুসকল আৰু ৰাইজ আমি সকলোৱে জানো যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰতহে আমাৰ এই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলংটো এডমিনিষ্ট্ৰেটিভটো চলি আছে গতিকে সেইখিনিত মাজে সময়ে পেপাৰে হওক টিভিত হওক য'তে হওক আমি ইউটিউব হওক আমি পাওঁ যে কাৰ্বি আংলংখন আমি বহুত উন্নয়ন কামত আমি কাম কাজ কৰি আহিছোঁ এই দাবী কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আৰু মাজে অসম চৰকাৰো দাবী কৰে যে আমি অসমত অকল এটাই জানো আমি উন্নয়নটো ডেভেলপমেণ্ট আমি ইয়াত কোনো জাতি ধৰ্ম আমি নাজানো উন্নয়ন কাম যে আমি সম্পূৰ্ণ উন্নয়ন কাম কৰি আছোঁ এই যে দাবী প্ৰকৃততে ইন দ্য ফেক্ট কিমান সত্য আমি আপোনালোকক কিছুমান তথ্য সহকাৰে আপোনালোকক আমি দিব বিচাৰিছোঁ আৰু আমি সেইটো জনাব বিচাৰিছোঁ যে আমি ক'ব বিচৰা নাই যে ডেভেলপমেণ্ট হোৱা নাই অসমত যে ডেভেলপমেণ্ট হৈছে বুলি কৈছে কাৰ্বি আংলঙতো আজি তাৰিখলৈকেতো অসমৰ এটা অংশ গতিকে কাৰ্বি আংলঙত কিমান উন্নয়ন হৈছে আৰু কিমান হ'ব লাগে সেই বিষয়ে আমি আজি আলোচনা কৰিম